নমস্কাৰ। আজিৰ ভিডিঅ'টিত দশম শ্ৰেণীৰ ইতিহাসৰ চতুৰ্থ অধ্যায়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। 2 নম্বৰ প্ৰশ্ন কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ পৰা 1858 চনৰ সময়ছোৱা কোম্পানীৰ আমোল বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1836 চনত। 4 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলনীৰ মুখপত্ৰখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিলন। 5 নম্বৰ প্ৰশ্ন ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। 6 নম্বৰ প্ৰশ্ন সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1933 চনত। 7 নম্বৰ প্ৰশ্ন আহোম সভাৰ সম্পাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 8 নম্বৰ প্ৰশ্ন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 9 নম্বৰ প্ৰশ্ন জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1916 চনত। 11 নম্বৰ প্ৰশ্ন হেমকোষৰ প্ৰণেতা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। 12 নম্বৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1888 চনত। 13 নম্বৰ প্ৰশ্ন আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা প্ৰতিষ্ঠা হৈছিল আৰু এই সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰ জিলাত। 14 নম্বৰ প্ৰশ্ন আছাম এছ'চিয়েশ্যনৰ কেতিয়া জন্ম হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন গঠন হৈছিল। 15 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আৰু সম্পাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। 16 নম্বৰ প্ৰশ্ন অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। 17 নম্বৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1948 চনৰ 26 জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল। 18 নম্বৰ প্ৰশ্ন কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সৰু পথাৰত ৰেল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। 19 নম্বৰ প্ৰশ্ন অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1947 চনৰ 3 নৱেম্বৰ তাৰিখে। 20 নম্বৰ প্ৰশ্ন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1960 চনৰ 20 ছেপ্টেম্বৰত। 21 নম্বৰ প্ৰশ্ন যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল। 22 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। 23 নম্বৰ প্ৰশ্ন অসম কৃষি মহাবিদ্যালয় আৰু অসম পশু মহাবিদ্যালয় কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1948 চনত যোৰহাটত অসম কৃষি মহাবিদ্যালয় আৰু নগাঁৱত অসম পশু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। ধন্যবাদ।